ঢিঙত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ঢিঙতো দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয় 618 নং তলিবৰ প্ৰাথমিক বিদ্যালয়ত উদযাপন কৰা হয় এই যোগ দিৱসত বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ প্ৰশংসনীয় পদক্ষেপ নিজে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক যোগৰ প্ৰশিক্ষণ আগবঢ়ায় এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰ যোগৰ কৌশল প্ৰদৰ্শন কৰি উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় নিউজ ডেস্ক ৰিপৰ্ট UNB নিউজ শৰীৰ মন আৰু আত্মাৰ মাজত ঐক্য আৰু সংহতি স্থাপনেই হৈছে যোগ মানুহে যেতিয়া মনৰ সমস্ত চঞ্চলতা ত্যাগ কৰি মন বা চিত্তৰ স্থিৰ আৰু শান্ত অৱসৰ প্ৰাপ্ত হয় সেই অৱস্থাই হ'ল যোগ যোগ প্ৰাচীন ভাৰতীয় এক বিশেষ পৰম্পৰাগত পদ্ধতি ইয়াক এনচাইন্ট সায়েন্স বুলিও কোৱা হয় প্ৰাচীন কালৰ পৰা বৰ্তমানলৈকে মানুহৰ শাৰীৰিক মানসিক আৰু আধ্যাত্মিক বিকাশ আৰু উন্নত জীৱন যাপনৰ কলা হিচাপে যোগ ব্যৱহৃত হৈ আহিছে সিন্ধু সভ্যতাৰ সময়ৰ পৰাই ভাৰতবৰ্ষত যোগ চৰ্চাৰ প্ৰচলন হোৱাৰ প্ৰমাণ পোৱা যায় এতিয়া আমি যোগ ব্যায়াম কৰোঁ তাৰ প্ৰকাৰ আছে প্ৰকাৰকেইটা জানি লোৱা কি আছিলে যোগ মূলতে 4 প্ৰকাৰৰ যেনে মন্ত্ৰ যোগ ভালকে মন কৰি যাবা মন্ত্ৰ যোগ হস্ত যোগ লয় যোগ আৰু ৰাজ যোগ যোগ কেই প্ৰকাৰ আছিলে বকে কোৱা যোগ কেই প্ৰকাৰ আছে আৰু বকে কি আছিলে মন্ত্ৰ যোগ হস্ত যোগ লয় যোগ আৰু ৰাজ যোগ ইয়াৰ ভিতৰত সকলো মানুহে সহজে গ্ৰহণ কৰিব পৰা ব্যৱহাৰিক যোগ পন্থাটো হ'ল হস্ত যোগ আমি সাধাৰণতে যি যোগ চৰ্চা কৰোঁ সি মূলতে হস্ত যোগ আমি যে এতিয়া যিটো যোগ ব্যায়াম কৰি থাকোঁ সেইটোৱে হৈছে হস্ত যোগ দেই ঠিক আছে এতিয়া আমি আৰম্ভ কৰোঁ